হেল্ল' গাইজ, অসম চৰকাৰে আৰু নতুনকৈ 30,000ৰ নতুন নিযুক্তি দিয়াৰ কথা কৈছে। হেল্ল' গাইজ, এই মুহূৰ্তত আপোনালোকে আৰু নতুনকৈ 30,000 পদত আপোনালোকে এপ্লাই কৰিব পাৰিব। হেল্ল' গাইজ, অসম চৰকাৰৰ ফালৰ পৰা এক বৃহৎ নিযুক্তি ওলাই আহিছে। এই মাহৰ ভিতৰতে 30,000 নিযুক্তি দি আকৌ নতুনকৈ 30,000 বিজ্ঞাপন দিয়াৰ কথা কৈছে। হেল্ল' গাইজ, আপোনালোকে ভিডিঅ' ক্লিপটো আপোনালোকে নিজেই এবাৰ চাই লওক। চাকৰিৰ বিজ্ঞাপন ওলাব যাতে 1 লাখ চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আমি অহা 3-4 মাহৰ ভিতৰত সমাপ্ত কৰিব পাৰো। তাৰ সমান্তৰালভাৱে আমি চিন্তা কৰিছো